গাইস এই ভিডিওটো বহুত দিনৰ হয় আমি জুহাটলৈ যাওঁতে মাজুলীলৈ বুলি এপাক গৈছিলোঁ হে তেতিয়া ভিডিও আপলোড কৰিমকে থাকি গৈছিল আজি ভাবিলো ভিডিওটো আপলোড কৰি দিওঁ আৰু আমি প্ৰথমবাৰ ফেৰীত উঠিছো গুটেই কেটাই আমাৰ যে ইমান ফূৰ্তি লাগি আছে প্ৰথমবাৰ ফেৰীত উঠিছো কাৰণে গুটেই ফেৰী যাত্ৰাতে আমি ফটো মাৰি আমি গৈ পালোগৈ তোমালোক এনে ক'ত গৈছা বাৰু আমি গৈছো মাজুলী আৰু বৰ্তমান মাজুলী ক'ত যাব আপুনি নাজানো ক'ত যাম আপুনি কিবা ক'ব নেকি কিবা ক'ব নেকি মই যাম মিচিঙৰ ঘৰত তাত কুকুৰা এটা লৈ ৰহিৰ লগত খাব ৰহি বস্তু কি বস্তু হয় আৰু এফালে মাজে সময় মানুহজনৰ ভিডিওটো কৰি দিছে ইমান কুঁৱলী পৰিছে মোবাইলটো লৈ থবলৈ ভয় লাগিছে কৰিব বুলি এফালে চাওকচোন কিমান কুঁৱলী পৰি আছে আৰু আমাৰ সেফালে দেখিছেনে আমি দুজনীয়ে ফটো মাৰতে ব্যস্ত হৈ আছোঁ কিমান কুঁৱলী পৰিছে সেইফালে একো দেখিয়ে পোৱা নাছিলে অলপ সময় ফেৰীখন ৰখাই দিয়া হ'ল আৰু সেইফালে দেখিছে নহয় সেইটো হৈছে দলঙৰ খুঁটা পুতি থোৱা আছে তাত বৰ ভালকৈ দেখাব নাপালোঁ আৰু আহি আমি পালোঁহি ফেৰী ঘাট আৰু সেইফালে সেই ডাঙৰ জাহাজখন দেখিছে নহয় সেইখন জাহাজ নে টুৰিষ্ট কি হয় নাজানো বাৰু আৰু আমি আহিছোঁ ওপৰ মহলালৈ ওপৰ মহলাত কমলাবাৰী ঘাট আমি আজি আহিছোঁ মাজুলীলৈ মানে প্ৰথমবাৰ এইখনৰ জাহাজখনৰ নাম হ'ল MV কি নাজানো তাৰপিছত এতিয়া আমি গৈ আছোঁ এইফালে জাষ্ট নামিম এতিয়া ফেৰী পৰা ওপৰত উঠিবলৈ পাৰ্মিশ্যন বিশেষকৈ নিদিয়ে সেইটো কাৰণে হ'লেও পাৰ্মিশ্যন লৈ কিনে এবাৰ নামিলোঁ এইফালে আপুনি চাব পাৰে এইখন টুৰিষ্টৰ কাৰণে এইখন বেলিটোৰ কাৰণে মোৰ দেখা নাই ভালকৈ আপোনালোকক দেখাব চেষ্টা কৰিম এইফালে বৰ্তমান মই উপস্থিত আছোঁ মাজুলীৰ দক্ষিণপাট সত্ৰত এই সত্ৰখন স্বৰ্গদেউ জয়দেৱ সিঙৰ দিনতে স্থাপন কৰা হৈছিল অসমৰ 4খন ৰাজ সত্ৰৰ ভিতৰত এই সত্ৰখনৰ স্থান দ্বিতীয় শাৰীত 4খন ৰাজ সত্ৰৰ ভিতৰত এই সত্ৰখনত সবাতোতকৈ বেছি শিষ্যৰ সংখ্যা সত্ৰধাৰিকা আছিল বনমালী দেৱ অসমৰ 4খন ৰাজ সত্ৰৰ ভিতৰত এই সত্ৰখনত শিষ্যৰ সংখ্যা আটাইতকৈ বেছি সত্ৰখনৰ বিষয়ে কৈ থাকোঁতে চাইডৰ মিউজিক বাজিলে সেইকাৰণে মই ক'বলগীয়া হ'ল ভইচ দিবলগীয়া হ'ল যিহেতু কপিৰাইট লাগিব বুলি ভয় লাগিলে সেইকাৰণে আৰু এফালে ককাইক ভনীয়েক দেই তাহাঁতি আগে গৈ আছিলে পাছৰ পৰা মই ভিডিঅ' কৰি দিলোঁ আৰু আমি আছোঁ এতিয়া দক্ষিণপাট সত্ৰত ইয়াৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখাম বুলি ভাবিছোঁ সকলোখিনি দেখাই যাম আপোনালোকে চাই যাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব আমি এতিয়া সত্ৰখনৰ পৰা আমি ওলাব লৈছোঁ ঘৰলৈ বুলি যিহেতু ফেৰীখন আকৌ